নমস্কাৰ, মই মৃণাল কুমাৰ গগৈ। আজি আহিছোঁ আপোনালোকৰ মাজলৈ আন এটি নতুন কবিতা লৈ। আৰু এই নতুন কবিতাটিৰ শিৰোনাম হৈছে প্ৰেমৰ মাদকতা। আৰু এই কবিতাটি লিখিছে মোৰ বন্ধু আৰ্জয় ৰাজীৱ চক্ৰৱৰ্তী। আৰু যিমান দূৰ পাৰোঁ আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। আহক উপভোগ কৰোঁ কবিতাটি। তোমাৰ প্ৰেমৰ উন্মোদনাই মদ, ভাং, বিড়ি, চিগাৰেটৰ সকলো নিচাক মষিমূৰ কৰি মনটিক কেৱল তোমাৰ দুপাত্তাৰ আৱৰণেৰে ৰিক্ত কৰি তুলিছে। তোমাৰ প্ৰেমৰ মাদকতাই মোক পাহৰাই তুলিছে যে এয়া দিন নে ৰাতি নে স্নিগ্ধ বতাহ যে। কেৱল পৃথিৱীৰ সকলোবোৰেই পাহৰি গৈছো তোমাৰ প্ৰেমৰ ৰাগীত উপনীত হৈ গৈছো। প্ৰথম প্ৰেমৰ চুপহি বুটলি বুটলি, প্ৰথম প্ৰেমৰ চুপহি বুটলি বুটলি মই উন্মাদ, কেৱল উন্মাদ প্ৰেমিক হৈ উঠিছোঁ। আৰু তোমাৰ যৌৱনৰ কাৰাগাৰত তোমাক প্ৰেয়সীৰ পৰা অৰ্ধাংগিনী ৰূপত পাবলৈ তোমাৰ সৰু সৰু অভিমানবোৰৰ সৈতে মোৰ সপোনবোৰ জোৰা কৰি সপোনৰ অট্টালিকা গঢ়িছোঁ। মাথো তোমাক পোৱাৰ হেঁপাহত, এই প্ৰেমৰ মাদকতাৰ হেঁপাহত। মই পাগল নে মই মাতাল মই নাজানো, কেৱল তোমাৰ প্ৰেমৰ ধুমুহাত মই উত্তাল। সপোনবোৰৰ নায়িকা তুমি, সপোনবোৰ দিঠক হোৱাৰ তাৰণাত আনিব বিচাৰো সকলোবোৰ যি। নমস্কাৰ, আজিৰ এয়াই নিবেদন আছিল প্ৰেমৰ মাদকতা। আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। আৰু আপোনালোকে কেনেধৰণৰ আবৃত্তি বিচাৰে বা কোনটো বিষয়ক লৈ বিচাৰে সেয়াও জনাব। আৰু মোক ইমান বৰ বেছি মানে হেভি ইউটিউবাৰ বা এনেকুৱা বেলেগ ধৰণৰ কোনো বুলি নাভাবিব। একদম আপোনালোকৰ মাজৰ এজন বুলি ভাবিব। আপোনালোকৰ কাষতে লাগি থকা কিবা কাৰোবাৰ বন্ধু, কাৰোবাৰ ভাইটি, কাৰোবাৰ দাদা এনেকৈ বুলি মোক ভাবিব। আৰু যিকোনো মোৰ ভুল হৈছে বা যেনেকুৱা ধৰণৰ আপোনালোকে বিচাৰিছে আপোনালোকে মোক কমেণ্টত জনাব। মই আপোনালোকক যিমান পাৰোঁ সিমান ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আৰু দেৰি নকৰোঁ, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি।